নমস্কাৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগলৈ পাই থাকে বন্ধুসকল মই আজি এনে এখন ঠাইলৈ আহিছো যিখন ঠাই নেকি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই ঠাইখনৰ নাম হৈছে দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য ইয়াক বৰ্ষাৰণ্য বুলিও কোৱা হয় কাৰণ দিহিং পাটকাই নিজেই বৰষুণৰ সৃষ্টি কৰিব পাৰে ইয়াক পূবৰ আমাজন বুলিও কয় তো বলকচোন বন্ধুসকল আমি ইয়াৰ মাজলৈ গৈ ইয়াৰ সৌন্দৰ্য উপভোগ কৰোঁ
তো বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে ক'ব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় আই অসম